ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো অহাকালি হ'ব 17 আগষ্ট, যিদিনাখনৰ পৰা আমাৰ ইনুমাৰেটৰসকলৰ ডিউটি আৰম্ভ হ'ব। গতিকে আহকচোন চাওঁ ইনুমাৰেটৰ হিচাপে আমি প্ৰথম দিন কি কি কাম কৰিব লাগিব। ভিডিঅ'টো ভাল পালে আপুনি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভণিতে এটা হেল্থ টিপ। আপুনি আপোনাৰ দায়িত্ব তেতিয়াহে সুকলমে পালন কৰিব পাৰিব যেতিয়া আপুনি নিজকে সুৰক্ষিত কৰি ৰাখিব। যিহেতু সূৰ্য দেৱতাৰ প্ৰকোপ বহুত দিনক দিনে বৃদ্ধি পাইছে, গতিকে আপুনি কেপ আৰু পানীৰ বটল লগত নিবলৈ নাপাহৰিব। তাৰপিছতহে আপুনি আপোনাৰ ডিউটিৰ কথা মনোযোগ দিব। এতিয়া আহিছোঁ মূল বিষয়বস্তুলৈ, সেইটো হ'ল কালি 17 আগষ্ট। তো কালি আমি নিজৰ কাম কেনেকৈ আৰম্ভ কৰিম। আমাৰ বহুতৰে নিজৰ HLB এৰিয়াটোৰ লগত পৰিচয় এতিয়ালৈকে হোৱা নাই। যিসকলৰ হোৱা নাই তেওঁলোকে পোনপ্ৰথমতে কালি ছুপাৰভাইজাৰসকলক লগ কৰি নিজৰ HLB এৰিয়া চাবলৈ যাওক। আৰু যিসকলে ইতিমধ্যে নিজৰ HLB এৰিয়া চিনাক্ত কৰিছে তেওঁলোকে কালি ড'ৰ টু ড'ৰ ঘৰে ঘৰে গৈ মানুহক ঘৰবোৰ ভালদৰে চাই সেইবোৰত বিল্ডিং নম্বৰ দিবলৈ চেষ্টা কৰক। লগতে পৰিয়ালৰ মুৰব্বীসকলৰ লগত বা পৰিয়ালৰ সদস্যসকলৰ লগত কথা পাতি কোনটো ঘৰত কিমানটা চেঞ্চাছ হাউচ হ'ব পাৰে তাৰ এটা পূৰ্ব অনুমান ল'বলৈ চেষ্টা কৰক। গতিকে যেতিয়া আপোনালোকে চেঞ্চাছৰ কামৰ লৈ কালিৰ পৰা যাব, তেতিয়া এই যিটো চেঞ্চাছ বেগত নোটবুকটো দিয়া আছে, এই নোটবুকটো লগত নিবলৈ নাপাহৰিব। ডিউটিলৈ যোৱাৰ আগত নোটবুকটোত আপুনি এনেকৈ বিল্ডিং নম্বৰ আৰু চেঞ্চাছ হাউচ নম্বৰ 2 ভাগ কৰি লিখি লৈ যাব। তো যেতিয়াই আপুনি বিল্ডিং নম্বৰ দিব, লগতে সেই ঘৰটোত কেইটা চেঞ্চাছ হাউচ হ'ব পাৰে সেইটো আপুনি নোট ডাউন কৰি টুকি ৰাখিব। আহকচোন মই কেনেকৈ কৰিছোঁ আপোনালোকক এটা ধাৰণা দিওঁ। এই ক্ষেত্ৰত আপোনালোকে মই দিয়া কামটো কৰিব পাৰে। আপোনালোকক চেঞ্চাছ কিটৰ লগত যিটো নোটবুক দিয়া হৈছে সেইটো লৈ যাওক আৰু ঘৰে ঘৰে যোৱাৰ টাইমত প্ৰত্যেকটো ঘৰতে কেইটা চেঞ্চাছ হাউচ হ'ব পাৰে আপোনালোকে মোৰ দৰে টুকি ৰাখক। এইখিনি তথ্য সংগ্ৰহ কৰিলে আপোনালোকৰ মোৰ দৰে এখন থুলমূল মেপ আঁকিবলৈ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব। গতিকে ইয়াত মই যিটো পদ্ধতি অনুসৰণ কৰিছোঁ সেইটোৰ বিষয়েহে মই আপোনালোকক জনাইছোঁ। আপোনালোকৰ তাত মোতকৈও বেটাৰ আইডিয়া থাকিব পাৰে। আল্টিমেটলি আমাৰ কামটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান হ'বহে লাগে। গতিকে আপোনালোকৰ তাত যদি মোতকৈও বেটাৰ আইডিয়া আছে তেনেহ'লে সেইটো আপুনি ব্যৱহাৰ কৰি নিজৰ কামসমূহ ভালদৰে সম্পূৰ্ণ কৰিব পাৰে। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।